ঠিক আছে হ'ব দিয়ক কালি গৈ কথা পাতি আছোঁ কিবা এটা ব্যৱস্থা ল'ব লাগিব হয় নাই ঠিক আছে দিয়ক ঠিক আছে নমস্কাৰ বেটা ৰহন তোৰ আজি ৰিজাল্ট দিয়াৰ কথা আছিল না দেউতা আছিল কিন্তু কি হল ক মৰলো মানে মৰছে কাই মৰিল কি মৰিল মই কি সুধি আছো তই কি উত্তৰ দি আছা মানে আজি মানে প্ৰিন্সিপালৰ ঘৰত মানুহ মৰছে তো সেইকাৰণে ৰিজাল্টটো দিয়া নাই হয় নেকি আজি দেখোন প্ৰিন্সিপালৰ ঘৰৰ আগত গেলোঁ একো শুনাই নাপালোঁ কেনেকৈ পাব মানে মানুহজনৰ কৰোণা হৈছিল তো বাহিৰে বাহিৰে মানে চেছ কৰি দিছে আৰু কামটো সেইকাৰণে ঘৰত হাল্লা নাই একো হয় না শুনি বিৰাট দুখ লাগিল চকুৰ পানী ওলাই গ'ল ৰে মই খবৰটো মাত্ৰহে পালোঁ ময়ো কি নহয় মানে ময়ো আচৰিত হৈছোঁ বেটা ৰহন ইফালে আহা আহি আছোঁ কোৱা দেউতা সেই যে অলপ আগতে যে ফোন আহিছিল নহয় সেইটো অইন কাৰোবাৰ নহয় তোমাৰ প্ৰিন্সিপালৰে আছিল